মুছলিম ভ্ৰমণৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া আছোঁ আমি এইটো দেখিছে নহয় এখন মোবাইল ষ্ট'ৰত। আপোনালোকক এটা ছাৰপ্ৰাইজ দিবলৈ গৈ আছোঁ, চাই থাকক তেনেহ'লে ভিডিঅ'টো। 20 নম্বৰ হলৰ মানে ফ্ৰণ্ট চাৰিআলিটোৰ ছাইডতে আছে, তেল ডিপুটো ফ্ৰণ্টত। এতিয়া আমি ৰিয়েলমি মোবাইল ষ্ট'ৰতে আছোঁ। আপুনি দাদাই চব বুজাই দিব, আমাৰ মোবাইলৰ মেইন চব বুজাই দিব, কি মোবাইল কি কথা, কিমান মেগাপিক্সেল আছে। মোবাইলটো হ'ল আপোনাৰ ৰিয়েলমি 11 Pro। হয়, ইয়াত আপোনাৰ 100 মেগাপিক্সেল বেক কেমেৰা পাব, হয়, 32 পাব, 5000 mAh আপোনাৰ বেটাৰী আছে, প্লাছ আপোনাৰ 80 ৱাটৰ ইয়াৰ ফাষ্ট চাৰ্জাৰ দিছে। মডেলটো কাৰ্ভ ডিছপ্লে হয়, একেবাৰে আপোনাৰ ছাইডলৈকে ইয়াৰ একেবাৰে ছাইডলৈকে স্ক্ৰীণটো দেখা পাব। আৰু চবতে ডাঙৰ কথা কেমেৰাটো খুব হাই প্ৰফাইল ভাল দিছে। এতিয়া আপোনালোকে যদি কোনোবাই মোবাইল লয় ইয়াতে আহিব, এড্ৰেছটো কৈ দিয়ক ভালকৈ। আমাৰ এড্ৰেছটো হ'ল যে আপোনাৰ বহুত কম দামত মানে এইটো ডিছকাউণ্টটো আমাক কৰি দিছে, ডিছকাউণ্টো পাব, ডিষ্ট্ৰিবিউটাৰ ৰেটত পাব। ডিছকাউণ্ট প্লাছ আপোনাৰ যিটো অনলাইন প্ৰাইচ চেম প্ৰাইচতে পাব। আৰু আমাৰ এড্ৰেছটো হ'ল নিয়াৰ বিশ্বনাথ বৰুৱা হলৰ অপজিট, প্লাছ আগতে আপোনাৰ BOC পেট্ৰল পাম্পখন আছে। আৰু আমাৰ আগতে কেছেটৰ দোকান আছিলে, মিউজিয়াম মোবাইল। আগতে মিউজিয়াম কেছেট আছিলে, এতিয়া মিউজিয়াম মোবাইল। তেতিয়াহ'লে আপোনালোকে আহিব, দাদাই চব বুজাই দিলে। ইয়াতে ল'ব পাৰিব, যোৰহাটৰ কোনোবাই যদি মোবাইল ল'ব বিচাৰে আমাৰ ডিছকাউণ্টত ভাল মানে অফাৰত দিব। কণ্টেক্ট নম্বৰটো মই তলত শ্বেয়াৰ কৰি দিম, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। বাই বাই। দাদাই মোবাইল আমাৰ ইয়াৰ পৰা কাৰণে এইটো বাইদেউ এইটো মোৰ ফালৰ পৰা এটা স্পেচিয়েল গিফ্ট।